নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত আছোঁ ৮৫তম ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱত। আৰু তেওঁলোকে ৮৫তম আঞ্চলিক ৰাস মহোৎসৱত কেনেকুৱা ধৰণে সজাইছে পৰাইছে তাকে মই আজি দেখুৱাবলৈ যত্ন কৰিম। লগতে আশা কৰিছোঁ আপোনালোকে মোৰ লগতে ৰামপুৰৰ ৰাস উপভোগ কৰিব। আহকচোন আমি ভিতৰলৈ সোমাই যাওঁ। ৰাসত সোমাই যোৱা দুৱাৰখন হৈছে চাওক ৰামপুৰৰ অভাৰব্ৰিজৰ ঠিক তলতে, আৰু তেওঁলোকে এখন গুফাৰ গেট প্ৰস্তুত কৰিছে। আহকচোন আমি গুফাৰ ভিতৰলৈ সোমাই যাওঁ আৰু চাওঁগৈ ভিতৰত কি আছে, তেওঁলোকেনো কেনেকৈ কি সজাইছে। এচব কি ধুনীয়া এটা গুফাৰ ৰূপ দিবলৈ তেওঁলোকে যত্ন কৰিছে। ৰাতি হ'লে বেছি ভাল লাগিলে হয়, যিহেতুকে মই দিনত আহিছোঁ সেইবাবে চাগে ইমান ভাল নালাগিব পাৰে আপোনালোকৰ। পোনপ্ৰথমতে এয়া আছে জয় জগন্নাথ। জয় জগন্নাথৰ মূৰ্তি বনাই তেওঁলোকে দেখুৱাইছে। আৰু এয়া চাওক ওপৰতে কোনে বনাইছে কি হয় চব লিখা আছে, মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। ইয়াত লিখা আছে দৈৱকীৰ বিবাহ। চাওক দৈৱকীৰ বিবাহ তেওঁলোকে দেখুৱাইছে। আৰু এইপিনে আছে আপোনাৰ আকাশবাণী, ওপৰত লিখা চাওক আকাশবাণী। আৰু কোনে বনাইছিলে, ক'ৰ পৰা বনাই, মানে ক'ৰ হয় তেওঁ ব্যক্তিজন, চব তেওঁলোকে দেখুৱাবলৈ যত্ন কৰিছে। আৰু এয়া দেখিছে কৃষ্ণৰ জন্ম। আমি সকলোৱে জানো যে কাৰাগাৰত কৃষ্ণৰ জন্ম হৈছিলে। এয়া কাৰাগাৰত কৃষ্ণৰ জন্মৰ এটা তেওঁলোকে দেখুৱাবলৈ যত্ন কৰিছে। আৰু এয়া যেতিয়া জানো আমি কৃষ্ণক লৈ যায়, মানে কংসৰ কাৰাগাৰৰ পৰা যেতিয়া কৃষ্ণক লৈ যায় সেইটো দেখুৱাবলৈ যত্ন কৰিছে তেওঁলোকে। এয়া চব ওপৰত লিখা আছে যমুনাৰ তীৰ। আৰু এই নন্দোৎসৱ। আৰু এয়া চব লিখা আছে পুতনাৰ বধ। সকলোৱে জানো যে পুতনাৰ ৰাক্ষসনীক কৃষ্ণই বধ কৰিছিলে, পুতনাৰ বধ। আৰু তাতে এটা ধুনীয়া হেৰি কি বুলি ক'ম এতিয়া মই, এই পানীৰ পৰা মূৰ্তি ৰাখিছে যাতে মানুহৰ আকৰ্ষণ হয়। আৰু আগুৱাই গৈ থাকিলে আমি বহুত কিবা কিবি দেখা পাই থাকিম। ব'লক আমি আগুৱাই গৈ থাকোঁ। এয়া যিহেতুকে ময়ো দেখিছোঁ, আপোনালোকেও দেখিছে, এটা চেলফি জ'ন তেওঁলোকে বনাইছে। আজিকালি চেলফিটো খুবেই জৰুৰী মানুহৰ বাবে। আৰু এইপিনে চাওক আছে প্ৰথম পুৰস্কাৰ। আৰু প্ৰথম পুৰস্কাৰ কিবা মাৰুতি এল্টো হ'ব চাগে, আৰু বাইক চাইকেল এইবোৰ আছে। এইবিলাক তেওঁলোকৰ লটাৰী কুপন খেল হ'ব। আৰু এই আছে আপোনাৰ দহি মন্থন। এই দহি মন্থনৰ তেওঁলোকে দেখুৱাবলৈ যত্ন কৰিছে। আৰু এই যে কৃষ্ণই যে মাখন চুৰ কৰিছিলে লগৰ ল'ৰাবিলাকৰ লগত, সেই এটা দৃশ্য দেখুৱাইছে। আৰু ইয়াত তেওঁলোকে দেখুৱাবলৈ যত্ন কৰিছিল যশোদাৰ শাসন। কৃষ্ণৰ মাতৃ যশোদাই কেনেকৈ কৃষ্ণক শাসন কৰিছিলে সেই এটা দেখুৱাবলৈ যত্ন কৰিছে। আৰু ইয়াত দেখিছে বকাসুৰ বধ। কৃষ্ণই বকাসুৰ বধ কৰিছিলে, তাকে তেওঁলোকে দেখুৱাবলৈ যত্ন কৰিছে। আৰু এইপিনে আমি সকলোৱে জানো কৃষ্ণৰ মাতৃ খাওঁতে মাতৃ যশোদাই তেওঁৰ মুখত চাওঁতে গোটেই বিশ্ব ব্ৰহ্মাণ্ড যেন দেখা পাইছিলে, তাকে এটা দেখুৱাবলৈ যত্ন কৰিছে। এটা সুন্দৰ প্ৰচেষ্টা। আৰু এইপিনে যশোদাই যে উৰলত যে কৃষ্ণক বান্ধি ৰাখিছিলে, কৃষ্ণই দুষ্টামি কৰোঁতে চাওক কৃষ্ণৰ পিছপিনে এটা উৰল বনাই ৰাখিছে, আৰু তেওঁলোকে সেইটোৱে দেখুৱাবলৈ যত্ন কৰিছে। আৰু গুৰু গৃহত কৃষ্ণ, যেতিয়া কৃষ্ণই গুৰু শিক্ষা ল'ব গৈছিলে
তাৰ এটা দৃশ্য ইয়াতে তেওঁলোকে বন্দী কৰিছে। চাওক ধুনীয়া মূৰ্তি কৰিছে। চাওক চন্দন হয় ধুনীয়া বনাইছে এইবিলাক। আৰু আমাৰ সিদ্ধি বা গণেশ বাবা ইয়াতে মথুৰা গমন, কৃষ্ণৰ মথুৰা গমনৰ এটা প্ৰতিবিম্ব। এয়া হৈছে কৃষ্ণৰ দুষ্টামি, কৃষ্ণৰ দুষ্টালি। কৃষ্ণই কিমান দুষ্টামি কৰিছে তাকে এটা দেখুৱাবলৈ যত্ন কৰিছে। আৰু ইয়াৰ প্ৰিয়া মিলন। এয়া চাওক ছাইডতে এখন ষ্টেট সাজি ৰখা হৈছে, তাতে সন্ধিয়া কিবা দেখুওৱা হয় চাগে। আৰু ইয়াতে দেখিছে দুপৰীয়া হোম পুৰা হৈ গৈছে আৰু ইয়াতে কৃষ্ণক পূজা কৰা হৈছে। এইপিনে বনাইছে শ্যামা কালী, আপোনালোকে দেখিবলৈ পাইছে। আৰু ইপিনে আছে আপোনাৰ বিষ্ণু, এটা কৃষ্ণৰ অৱতাৰ হয় তাকে দেখুৱাইছে। কালিয়া দমন, সৰ্পৰ ওপৰত কৃষ্ণই উঠি নৃত্য কৰিছে তাকে দেখুৱাবলৈ তেওঁলোকে যত্ন কৰিছে। এয়া চাওক গণেশৰ চকুৰালি। গণেশ বাবাও অত্যন্ত চতুৰ আছিলে, তেওঁলোকেও চতুৰালি কৰিছিলে তাকে দেখুৱাবলৈ তেওঁলোকে যত্ন কৰিছে। এয়া হৈছে বসুমতী কৃষ্ণ দৰ্শন। আগলৈ আৰু আছে, মই আপোনালোকক দেখুৱাই যাম। এয়া চাওক মই এবাৰ দূৰৰ পৰা ভিউটো দেখুৱাই লৈছোঁ। ইয়াতে আছে ঝুলন, এখন ঝুলনা হয় য'ত ৰাধা কৃষ্ণই জুলিছিলে। আৰু এইপিনে চাওক, এইপিনে বনাই ৰাখিছে তেওঁলোকে ৰুক্মিণী হৰণ। ৰুক্মিণীক কেনেকৈ কৃষ্ণই হৰণ কৰিছিলে তাকে তেওঁলোকে দেখুৱাবলৈ যত্ন কৰিছে। আৰু এইটো চাওক কৃষ্ণই কেনেকৈ গোপীৰ বস্ত্ৰ হৰণ কৰিছিলে। কৃষ্ণ সৰুতে অত্যন্ত দুষ্টামি কৰিছিলে, তাৰে এইটো এটা দৃশ্য। আৰু এইপিনে চাওক, এইপিনে আছে ফাকুৱা উৎসৱ। ফাকুৱা উৎসৱ আমি কৃষ্ণক পূজা কৰোঁ ফাকুৱাত। আৰু এইপিনে তেওঁলোকে বনাইছে কংস বধ। কংসক কৃষ্ণই বধ কৰিছে তাকে এটা দেখুৱাবলৈ তেওঁলোকে যত্ন কৰিছে। আৰু এইপিনে নৌকা বিলাস। এইপিনে কৃষ্ণই গোৱৰ্ধন পৰ্বত নিজৰ এটা আঙুলিত ভাঙি ধৰিছিলে তাকে দেখুৱাবলৈ যত্ন কৰিছে তেওঁলোকে। চাওক এবাৰ, তেওঁলোকে এনেকুৱা বহুত ধৰণৰ মূৰ্তি বনাই দেখুৱাবলৈ যত্ন কৰিছে। আৰু এয়া আমি সকলোৱে জানো হৰিহৰৰ যুদ্ধ। হৰিহৰৰ যুদ্ধটো দেখুৱাবলৈ তেওঁলোকে যত্ন কৰিছে। আপোনালোকে জানে হৰিহৰৰ যুদ্ধ কেতিয়া হৈছিলে, ক'ত হৈছিলে আৰু কিয় হৈছিলে। কৃষ্ণৰ মোহিনী ৰূপ, কৃষ্ণই যে মোহিনী ৰূপ ধৰিছিলে তাৰ এটা দৃশ্য দেখুৱাবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু খুবেই ভাল হৈছে। শ্যামন্তক উদ্ধাৰ তেওঁলোকে দেখুৱাইছে।
পথনিন্দা, আৰু কুৰুক্ষেত্ৰৰ যুদ্ধ। আমি সকলোৱে কুৰুক্ষেত্ৰৰ যুদ্ধৰ কথা জানো। তেওঁলোকে কুৰুক্ষেত্ৰৰ যুদ্ধ দেখুৱাইছে। আৰু এইপিনে দেখাইছে আমাৰ হনুমান বাবা। হনুমানৰ বুকু ফালি দেখুৱাইছিলে যে ৰাম আৰু সীতাৰ ছবি আছে বুলি। দামোদৰ চাওক, আৰু এইপিনে আমাৰ গণপতি। কৃষ্ণ আৰু ৰাধা প্ৰেম বন্ধন। এবাৰ ধুনীয়া লাগিছে দেখিব বাবে। আৰু এইপিনে আপোনালোকে এবাৰ দেখুৱাই যাওঁ দশ অৱতাৰ। কৃষ্ণৰ যি 10টা অৱতাৰ আছিলে তাকে দেখুৱাবলৈ তেওঁলোকে চেষ্টা কৰিছে। দেখুৱাইছে কৃষ্ণৰ কালিকা ৰূপী। কৃষ্ণ কালি অৱতাৰ লৈছিলে, সেইটো হৈছে কালিকা ৰূপী দেখুৱাবলৈ তেওঁলোকে যত্ন কৰিছে। এইপিনে আছে একালব্য গুৰুৰ দক্ষিণা। আমি সকলোৱে একালব্যৰ কাহিনী জানো। এয়া গণেশ পূজা। এয়া কৃষ্ণৰ মৃত্যু। এই কৃষ্ণৰ মৃত্যুৰ বিষয়ে মই নাজানো বিশেষ। মই আজি প্ৰথম দেখাবলৈ কৃষ্ণৰ মৃত্যু দেখুৱাবলৈ চেষ্টা কৰিছে। যদি আপোনালোকে জানে তেনেহ'লে মোক কমেণ্ট কৰিব আৰু মোক জনাব কৃষ্ণৰ মৃত্যু কেনেকৈ হৈছিলে, কোনে কৰিছিলে। আমি যেনে ৰাস চালোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। এয়া মোৰ হৈছে তৰুণ আৰু মই ৰাস উপভোগ কৰিলোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ।